নমস্কাৰ বন্ধুসকল, আজি আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজিকালি যিকোনো ঠাইতে CCTV কেমেৰা লগাই থোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা বহুত আচৰিত ঘটনাও এই কেমেৰাবোৰত ৰেকৰ্ড হোৱা দেখিবলৈ পোৱা যায়। আজি আমি আপোনালোকক তেনে কেইটামান আচৰিত ঘটনা দেখুৱাম। তেনেহ'লে আহক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইনাৰ এই ভিডিঅ'টোত কেইজনমান লোকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি কাজিয়া লাগি আছিল। তেনেতে তাৰ মাজৰ এজনে লিফ্টৰ দৰ্জাখন গুৰিয়াই ভাঙি দিয়ে আৰু সেই ব্যক্তিজন দৰ্জাখনৰ ভিতৰলৈ গৈ তললৈ সৰি পৰে। সেই ব্যক্তিজন 4 নম্বৰ ফ্ল'ৰৰ পৰা তললৈ সৰি পৰে আৰু সেই ব্যক্তিজনৰ থিতাতে মৃত্যু হয়। লণ্ডনৰ ছাবৱে ৰেল ষ্টেচনত লাগি থকা CCTV কেমেৰাটোত বহুত এটা আচৰিত দৃশ্য ৰেকৰ্ড হৈছিল। এই ভিডিঅ'টোত এখন ৰেলৰ দৰে এটা ছাঁ পাৰ হৈ যোৱা দেখিবলৈ পোৱা যায়। স্থানীয় লোকে কোৱা অনুসৰি তেখেতসকলে এনেদৰে ঘটনা তাত বহুকেইবাৰ দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ'টো ব্ৰাজিলৰ এখন জেলৰ। এই জেলখনৰ এখন ৱাল ভাগি যোৱাত তাত থকা কয়দীবোৰ গৰু ছাগলীৰ দৰে জেলৰ পৰা পলাই যোৱা দেখিবলৈ পোৱা গৈছে। চাইনাৰ এই ভিডিঅ'টোত এটা সাংঘাতিক চোৰ দেখিবলৈ পোৱা গৈছে। এই চোৰটোৱে গছত বান্ধি থোৱা এখন চাইকেল চুৰ কৰিবৰ কাৰণে তেওঁ গোটেই গছডালকে কাটি পেলায়। টাৰ্কিত এজন ব্যক্তিৰ এখন গাড়ী ভগা অৱস্থাত পাইছিল। যেতিয়া সেই ব্যক্তিজনে গাড়ীখন ভগা অৱস্থাত পাইছিল, তেওঁ গাড়ীখনৰ কথা পুলিচক ৰিপৰ্ট কৰিছিল আৰু যেতিয়া পুলিচে সেই ঠাইৰ CCTVৰ ফুটেজ চাইছিল, তেতিয়া পুলিচো আচৰিত হৈ গৈছিল। আচলতে তাত এটা কুকুৰৰ গোপে সেই গাড়ীখনৰ আগৰখিনিত দাঁতেৰে কামুৰি এৰুৱাই দিছিল। এই ভিডিঅ'টোত এজন ব্যক্তি গৈ থাকোঁতে তৎক্ষণাতে পৰি যোৱা দেখিবলৈ পোৱা যায়। যদি এই ঘটনাটো আপুনি ভালদৰে চায়, তেতিয়া এনে লাগে যেন ব্যক্তিজনৰ মূৰটো কিবা এটাত খুন্দা মাৰি মানুহজন পৰি যোৱাৰ দৰে লাগে। CCTV ৰেকৰ্ড হোৱা এই দৃশ্যটো বহুত ৰহস্যময় হয়, কাৰণ এই ভিডিঅ'টোত চিচাৰত ভৰি থকা এখন দৰ্জাখনত এজন ব্যক্তি যেতিয়া পাৰ হ'বলৈ বিচাৰে, তেতিয়া সেই চিচাৰৰ দৰ্জাখন থিতাতে ভাগি যায়। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো ঘটনা আপোনাৰ সকলোতকৈ বেছি ভাল লাগিল আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।